নমস্কাৰ, মই দীপমইনা লাহন আপোনালোকক সকলোকে M8 ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, সৰু ভিডিঅ' এটা লৈ আহিছোঁ। মই আজি কলেজ গৈ আছোঁ, দুলীয়াজান মহাবিদ্যালয় কলেজলৈ গৈ আছোঁ। কলেজ যিহেতু বন্ধ চলি আছে, এতিয়া লাইব্ৰেৰী মেমক ফোন কৰিলোঁ, মেমে ক'লে লাইব্ৰেৰী খোলা আছে, তো মই কিতাপ আনিব গৈ আছোঁ লাইব্ৰেৰীৰ পৰা। আজি কলেজলৈ যাম, আপোনালোকক দেখাম কলেজখন যিমানখিনি পাৰোঁ। আৰু তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো এতিয়া ডাইৰেক্ট গৈ পিনি 16 নম্বৰত ৰখিম, 16 নম্বৰত লগৰটো আহিব, কিবা এটা খাই ল'ম, তাৰপিছত যাম কলেজ। তো এতিয়া ব'লক কলেজলৈ গৈ থাকোঁ। 16 নম্বৰ পাই গ'লেই ফ্ৰাইড ৰাইচ খাই পিনি গৈ আছোঁ কলেজ। ফাইনেলি কলেজ পাই গ'লেহি। কলেজৰ আগফালে ৰোডটো বনাই আছে, ৰাস্তাটো গোটেই খান্দি থোৱা আছে, আকৌ নতুনকৈ বনাব চাগে। তো এতিয়া পলম নকৰি কলেজৰ ভিতৰলৈ যাওঁ ব'লক। কলেজত ছাৰ বাইদেউ কেইগৰাকীমান আছে, তো ব'লক এতিয়া কলেজত যাওঁ। প্ৰথমতে লাইব্ৰেৰীৰ পৰা কিতাপখন লৈ লওঁ। ব'লক। কৰোণাই কি কৰিলে, 2 বছৰ বৰবাদ কৰি দিলে গোটেই কলেজ লাইফ। এনজয় কৰিব নাপালোঁ, কলেজ লাইফটো 2 বছৰ এনেকৈ গুচি গ'ল। তো যি কি নহওক, আশা কৰোঁ সোনকালে খোলক যেন কলেজবোৰ, আৰু পুনৰ ল'ৰা ছোৱালীবোৰ উভতি আহক কলেজলৈ। তো ব'লক। কলেজত আহি মনে পৰা হৈছে, এতিয়া কোনো নাই কলেজত। পঢ়িলে মধাইছোঁ কলেজত। বহুত দিনত আহিছোঁ কলেজ, কিবা এটা ভাল লাগিছে। মধে আছে বহুত লাগিছে, এনেকৈতো খাব নাপাওঁ, কলেজ বন্ধৰ কাৰণে পাইছোঁ আৰু আজি খাই লওঁ ঠিকছে। লাইব্ৰেৰী আহিছিলোঁ, লাইব্ৰেৰীত সোমালোঁ, কিতাপ ল'লোঁ। এতিয়া কলেজখন দেখাই লওঁ। কলেজখন দেখাওঁতে চাৰিওফালে মধুকে আহিছোঁ, মধুৰ পাৰি পিনি। তো কলেজখন বহুত দিনৰ মূৰত আহিছোঁ কলেজ, কিবা এটা ভাল লাগিছে। ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি। গৰু আৰু দিলোঁ। কলেজখন দেখাওঁ বোলক। দিলোঁ কি কৰিছোঁ আজি 2টা এখন কলেজ। কিতাপ নিব আহিছিলোঁ লাইব্ৰেৰী, কিতাপ লোৱা হৈ গ'ল। কলেজখন দেখাই দিছোঁ চাই পেলাই। কলেজ জেনেৰেল অফিচ। এইফালে এনেকৈ ৰাউণ্ড আছে, সেইফালেদি মাৰি আহিলোঁ, এইফালে নাযাওঁ আৰু। এইটো আমাৰ চাৰিআলি, এইটো এটা আলি, এইফালে এটা আমাৰ আড্ডা মাৰা জেগা ইয়াত। কলেজ আহিলে আড্ডা মাৰোঁ তাত। তো